হাই দোস্তে আজি বহুত দিনৰ মূৰত আপোনালোকৰ ওচৰলৈ আহিছোঁ মই এজন নৱ প্ৰজন্মৰ যুৱক হয় আৰু মই এটা খুব সপোন গান গোৱা এই সপোন আজি মই পূৰাব পৰা নাই আজি মোৰ দৰিদ্ৰৰ সীমাৰ কাৰণে কিন্তু তথাপিতো মই প্ৰচেষ্টা চলাই আছোঁ যে এদিন মই আগুৱাই আপোনালোকৰ আগত নিশ্চয় আহিম যিহেতু ৰঙালী বিহু উপলক্ষে আহি পাইছেহি ইয়াৰ মোৰ লগৰ কোনে চাইছে থেংক ইউ বুঢ়া মই আজি অসমৰ বাহিৰত আছোঁ চাউথ ইণ্ডিয়ানত মোৰ বহুত এটা হেঁপাহ মই গান গোৱা পোৱা নাই আজি এই বছৰ হয়তো মই বহাগ ষ্টেজ নাপাম অহা বছৰহে মই এটা ভাল প্লেনিং লৈছোঁ আৰু মই আশা ৰাখোঁ সকলো ৰাইজৰ আশীৰ্বাদ পালে আৰু অলপ যাতে মই আগুৱাই যাব পাৰোঁ মই এজন বহুত দৰিদ্ৰ ঘৰৰ ল'ৰা বিশেষকৈ মই পইচা পাতি ক্ষেত্ৰত মই একেবাৰে আগবাঢ়িব পৰা নাই সেইকাৰণে মই আপোনালোকক এটি গীত শুনাইছোঁ মোৰে বৰ্তমান মই এইটো ৰেকৰ্ডিং হৈছে অলপ এনেই শুনাইছোঁ যদি ভুল হয় ক্ষমা কৰিবা বিকাশ লামো থেংক ইউ অ'কে বহুত দিনৰ মূৰত লগ পাইছোঁ বহুত দিনৰ মূৰত লগ পাইছোঁ ভাল লাগিছে এটি গীত শুনাইছোঁ মই গীতটো মনত পেলাই দিছোঁ মোৰ নিজৰে লিখা গীত মই আশাবাদী বহুত আপোনালোকৰ সকলো লগ পায় আৰু আপোনালোকে যদি সহযোগ কৰে নিশ্চয় মই আপোনালোকক গান মাজলৈ আনি থাকিম এটি মই নিজৰ গীতটো বনাওঁ গান মনত পেলাইছোঁ অলপ ভাল নিয়া ৰাস্তা বেয়া হ'লেও মই নাজান খোজাৰে মই পুনাই যাম বিহু দিন আহিলেও মই নাজান খাজে বাতি মাৰি চাম তুমি দিয়া গামোচাৰেও মই নাজান বিহুনো মাৰিবলৈ যাম এইটো ৰেকৰ্ডিং হৈ গ'ল বৰ্তমান গানটো তথাপিতো মই অলপ হেৰি কৰি আছোঁ এইটো এতিয়া ভিডিঅ'টোৰ কাৰণে মই লাগি আছোঁ এই ৰাস্তা বেয়া হ'লেও মই নাজান খোজেৰে মই পুনাই যাম বিহু দিন আহিলেও মই নাজান খাজে বাতি মাৰি চাম তুমি দিয়া গামোচাৰেও মই নাজান বিহুনো মাৰিবলৈ যাম এহে উৎসৱৰ এহে গছডাল দেখো মই নাজান লানি কপৌ ফুল মই নাজান চিঙু লাগেচোন তোমাকো দেখিলে মই নাজান আনো লাগেচোন মই নাজান দাদাৰে নিদিয়েচোন গছডাল দেখো মই নাজান লানি কপৌ ফুল মই নাজান চিঙু লাগেচোন তোমাকো দেখিলে মই নাজান আনো লাগেচোন মই নাজান দাদাৰে নিদিয়েচোন ৰাস্তা বেয়া হ'লেও মই নাজান খোজেৰে মই পুনাই যাম বিহু দিন আহিলেও মই নাজান খাজে বাতি মাৰি চাম
তুমি দিয়া গামোচাৰে মই নাজান বিহুনো মাৰিবলৈ যাম সেহে ঘৰত গৈ সুধি চাম মই নাজান যদি দিয়া তোমাকে মই নাজান হানিমেই বহাগতে যদিহে নিদিয়ে মই নাজান কথা দিছো তোমাকে মই নাজান পলুৱাই আনিমে ঘৰত গৈ সুধি চাম মই নাজান যদি দিয়ে তোমাকে মই নাজান পলুৱাই আনিমে যদিহে নিদিয়ে মই নাজান কথা দিছো তোমাকে মই নাজান পলুৱাই আনিমে তোমাক এই ৰাস্তা বেয়া হ'লেও মই নাজান খোজেৰে মই পোনাই যাম বিহু দিন আহিলেও মই নাজান হাজে বাতি মাৰি চাম তুমি দিয়া গামোচাৰেও মই নাজান বিহুনো মাৰিবলৈ যাম বিহুনো মাৰিবলৈ যাম So thank you. কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি ক'ব মই গানটো অলৰেডি ৰেকৰ্ডিং হৈছে আৰু গানটো মই নিজে কথা কৰিছোঁ আৰু এটা মই ভিডিঅ'টোৰ কাৰণে মই লাগি আছোঁ চ' আপোনালোকে নিশ্চয় কমেণ্ট কৰি ক'ব যে গানটো কেনেকুৱা লাগিছে বা ৰাইজে আদৰি ল'বনে গোটেই মানে বিহুৰ সাংস্কৃতিটোৰ কথা লৈ মই লিখিছোঁ যেনেকৈ গছৰ ডালত এজোপা কপৌ লাগি থাকিলে কিমান মানে নাচনীক দিবৰ মন যায় বা চিঙু লাগি থাকে কিন্তু ছিঙিব নোৱাৰোঁ বা কোনোবাই গালি দিব কাৰোবাৰ ঘৰৰ হয় আৰু আজিকালি আগৰ নিচিনাটো কপৌ ফুল নাপায় ন ঠিক তেনেকুৱা ধৰণে মই কথাটো হৈ লিখিছোঁ আৰু ধুনীয়া ছোৱালী দেখিলে আনো লাগে কিন্তু আনিবতো নোৱাৰোঁ না ইয়াৰ ঘৰৰ প্ৰব্লেম কিবা এনেকুৱা ধৰণৰ কথা আহিব আৰু সেই তেনেকুৱা মানে কৰি পিনে চ' মই গাম আৰু এটা গাম মই প্ৰথমতে তোমালোকৰ সকলোৱে মই আগতীয়াকৈ ৰঙালী বিহু উপলক্ষে শুভেচ্ছা কামনা কৰিছোঁ চ' আজি ফাৰ্ষ্ট টাইম মই লাইভ আহিছোঁ মই এটা এনেই বহি আছিলোঁ আজি মোৰ ডিউটি নাই চ' মই ভাবি আছোঁ কি কৰিম আজি ভাবিলোঁ এটা কুকুম দাহঁতৰ ভাল মই ভিডিঅ' চাই আছিলোঁ জুবিন দাহঁতৰ সেই প্ৰগ্ৰেম চাই আছিলোঁ তাৰপিছত ভাবিছোঁ যে এটা শ্ব'কে দি চাওঁচোন আজি কি হয় ন বহুত দিনৰ মূৰত বহুত ভাল পাইছোঁ তোমালোকক লগ পাই মই সকলো মোৰ ফ্ৰেণ্ডছ হয় চ' আৰু এটি গীত গাবলৈ মোৰ ৰাকেশ ফুকন তেখেতে খুব কৈছে চ' মই এটি গীত গাই দিম একো নাই ভাল কেনেকুৱা তোমাৰ ভালেই ন ঠিক আছে দিয়া ঠিক আছে মোৰ নিজৰ গাম নে বেলেগৰ জুবিন দা কাৰোবাৰ বেলেগৰ গাম অলপ ক'লে মানে ভাল পাম মই অলপ বাট চাই আছোঁ কেনেকুৱা ধৰণৰ গান লাগে অলপ ক'লে মানে মই গাবলৈ খুব ভাল পাম মোৰ নিজৰ গান মই নিজে কৰি আছোঁ তথাপিতো যদি তোমালোকে কোৱা কাৰ গান লাগে তেতিয়া এটি মই নিশ্চয় শুনাম বুলি আশা ৰাখোঁ ঠিক আছে মই চেষ্টা কৰি চাওঁ ঠিক আছে ঠিক মোৰ গাতে শুনাইছোঁ ঠিক আছে মই শুনাই আছোঁ তোমালোকক মোৰ নিজৰ গীতে শুনাইছোঁ বিহু নাম নে আধুনিক নাম যিহেতু বিহু বতৰ পাইছে তাৰপিছত মই এটা গানেৰে মোৰ মাক লৈ মই গান এটা লিখিছিলোঁ সেইটো মই নুশুনাওঁ এটা মই আধুনিক গীত শুনাইছোঁ মোৰ গোটেই মোৰ অসমৰ কাহিনী লিখা আছে মই এটা আধুনিক গীত ধুনীয়া লিখিছোঁ এইটো বৰ্তমান মই লিখি আছোঁ গানটো মই দিছোঁ চাবলৈ মই ভাল ডাইৰেক্টৰক তেখেতলোকে উত্তৰ এতিয়ালৈকে দিয়া নাই আজি মই পঠিয়াইছোঁ গানটো চ' চাওঁচোন কেনেকুৱা হয় গানটো তোমালোকে অলপ দিবা পূৰ্ব দিশত অসমখনি
তাতে মোৰে জিলাৰ ধেমাজি পূৰ্ব দিশ অসমখনি তাতে মোৰে জিলাৰ ধেমাজি সূৰ্য উঠে জান-জুৰি নদী বৈ আহে কি যে শুৱনি তাহানি যুগত গঢ়িছিলে অসমৰে স্বৰ্গৰে 600টা বছৰ ৰাজত্ব কৰিলে বিশ্বৰ বুৰঞ্জী নাম ৰাখিলে পূৰ্ব দিশ অসমখনি তাতে মোৰে জিলা ধেমাজি গানটো বহুত দিনৰ মূৰত গাইছোঁ আৰু যিহেতু বিল্ডিং চিল্ডিং আছে ইমান চিঞৰিব পৰা নাই খোলাকৈ গাব পৰা নাই চ' অলপ ভুল হৈছে মই নিজকে কৈছোঁ বিদেশী আহি ৰলে হাতত তুৰি ক'ত গলি অসমত পদে কাটি কোনোৱে আকৌ হাঁহি ফুৰিছে কোনোৱে আকৌ চিঞৰি মৰিছে পূৰ্ব দিশত অসমখনি তাতে মোৰে জিলা ধেমাজি সূৰ্য উঠে জান-জুৰি নদী বৈ আহে কি যে শুৱনি চ' গানটো কেনেকুৱা লাগিছে অলপ ক'ব বুলি মই ভাবোঁ আৰু মই বহুত দিন প্ৰেক্টিছ কৰা নাই আজি মোৰ ছুটি আছিল সেইকাৰণে মই ইমানখিনি টানিব পৰা নাই বা প্ৰেক্টিছ কৰা নাই সেইকাৰণে চ' মই টানিবলৈ অলপ অসুবিধা হৈছে আৰু তাতে এটা ডাঙৰ চহৰটো তথাপিতো বহুত সাহস লৈ গান গাইছোঁ যিমান যি হ'লেও অলপ হাল্লা কৰিব নিদিয়ে নিজৰ অসম বা নিজৰ ঘৰ নহয় তথাপিতো মই যিহেতু গান ভাল পাওঁ সেইকাৰণে মই বহুত নিজকে সাহস কৰি তোমালোকৰ আগত গানটো গালোঁ চ' মই তেনেকুৱা ধৰণৰ কিছুমান মাটি গীত মই লিখি ভাল পাওঁ গাই ভাল পাওঁ আৰু সকলো মৰম চেনেহ যদি পাওঁ আগুৱাই যাবলৈ নিশ্চয় মই হয় চ' থেংক ইউ ভাল লাগিছে কৈছে থেংক ইউ তোমালোকৰ বাকী খবৰ জনাই থাকিবা খুব ভাল লাগিব চ' তোমালোকৰ মই সহায় পালে নিশ্চয় মই লাইভ শ্ব' কৰি থাকিম এইবাৰতো মই খুব মাতিছিলে মোৰ প্ৰগ্ৰেমৰ কাৰণে ধেমাজি কেইজনমান ভাল আৰ্টিষ্টে চ' মই যাব নোৱাৰিলোঁ তেখেতলোকলৈ মই বহুত চৰি জ্ঞাপন কৰিছোঁ কিয়কো মই আজি বহুত দূৰত আছোঁ আৰু মোৰ এটা সপোন আছে ভাল মই নেক্সট ইয়াৰ্ছত মই এটা ভাল এলবাম উলিয়াবৰ কাৰণে গান চ' মোৰ কেইটামান ৰেকৰ্ডিং হৈ আছে তেখেত তাত মই ভিডিঅ' কৰিবৰ কাৰণে পৰা নাই আৰু সেয়েহে মই আজি বাহিৰত থাকিব লগা হৈছে তথাপিতো মই দুখ প্ৰকাশ কৰা নাই বহাগ যিটো মাহ আহি আছে বেয়া লাগিছে বেয়া লাগিলে কি কৰিম এতিয়া চ' এটা মই বিহুৱা নাহোমৰ ল'ৰা হৈও আজি অসমত থাকিব পৰা নাই সেইটো এটা খুব দুৰ্ভাগ্যৰ কথা কিন্তু আন এভাগে মই এটা খুব লাভ কৰি আছোঁ মই আজি বাহিৰত গীটাৰ প্ৰেক্টিছ কৰিছোঁ চ' সকলো মই মৰম চেনেহ পায় আৰু আগলৈকে যেন এনেকৈ আগুৱাই গৈ থাকিম চ' বহুত ভাল লাগিছে তোমালোকক লগ পাই ইয়া হা চ' তুমি মোক ভাল কথা এটা কৈছা মই বুজি পাইছোঁ চ' ভাল লাগিছে থেংক ইউ ৰাকেশ বাকী তোমালোকৰ ঘৰৰ চবৰে ভালে চ' তুমি মোক হোৱাটছআপ কৰিবা মই তোমাক হোৱাটছআপৰ নম্বৰ দিম নে আছে নাই যদি ক'বা মই চ' হোৱাটছআপ নম্বৰ দিম মই খুব ফ্ৰেণ্ড কৰি ভাল পাওঁ বা লগ কৰি ভাল পাওঁ সকলোকে এই জীৱনটো কেইদিনীয়া দুদিনীয়া হয় চ' সেইকাৰণে মই ভাবোঁ যিকেইদিন থাকোঁ সকলোৰ লগত মৰম চেনেহ ফূৰ্তি হাঁহি ধেমালি থাকিব বিচাৰোঁ আৰু ৰাইজেই মোৰ আপোন ৰাইজৰ সৈতেই মোৰ কাম ৰাইজৰে শুনি মই ৰাইজৰ মতে থাকিব বিচাৰোঁ চ' তোমালোকক থাকি মই খুব ভাল পাওঁ তোমালোকৰ লগত আৰু আশাবাদী সকলোৱে মৰম চেনেহ আগুৱাই ল'ব
চ' মোৰ নম্বৰটো লৈ লোৱা, মই দিছোঁ 7760252764। আকৌ এবাৰ কৈ দিছোঁ মই, অলপ লিখি লওঁ ক'ৰবাত নহ'লে। 7760252764, এইটো মোৰ নম্বৰ হয়। বৰ ধুনীয়া গান এটা আহিছে। চ' গানটো বৰ মনত পেলাই দিছা তুমি, কিন্তু সেইটো গান আজি মই বৰ্তমান ইমান মুখস্থ নাই। চ' এনে এটা শুনাব পাৰিম আৰু। এনে এষাৰি শুনাই দিছোঁ, দিন জ্বলে ৰাতি জ্বলে। চ' ভাল লাগিছে তোমালোকে কৈছা যেতিয়া, জাষ্ট এটা কলি এনে শুনাই দিছোঁ হা। এটা মাইক আছে ন মোৰ, মাইকত অলপ শুনাই দিছোঁ হা, ৰ'বা। এইটো মোৰ মাইক, বহুদিনৰ পুৰণি, আৰু ইয়াতে অলপ শুনাই দিছোঁ হা। আজি কিয় মনে নাছে, আজি কিয় হিয়া কপে, চিনাকি চিনাকি লাগে তোমাকে, দুচকুৰে তোমাৰে সিঁচি দিলো মৰমকে, চিনাকি চিনাকি লাগে সেইবাবে, দিন জ্বলে ৰাতি জ্বলে, মন জ্বলে দেখ জ্বলে, কলিজা কপে মাথো তোমাৰে। তোমালোকে ধন্যবাদ ৰাখিলোঁ, খুব ভাল লাগিছে। মই এটি বেলেগ গীত শুনাই দিছোঁ হা। প্ৰতিদিনে গানটো অলপ শুনাই দিছোঁ। স্পীকাৰটো শুনাম, মই গীটাৰখন বৰ বজাব পৰা নাই, বোলে ধৰাত নাহে। প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল, ও জীৱন তুমি ৰহ নিয়া ৰঙৰে বুল, প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল, ও জীৱন তুমি ৰহ নিয়া ৰঙৰে বুল, এপাহি সাহি এপাহি দুখ, কাৰে সজাহি তুলো মোক, প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল, ও জীৱন তুমি ৰহ নিয়া ৰঙৰে বুল, আকাশে গাতে লবলে মন, সাগৰ তলিত শুবলে মন, মনৰ চিলা উৰুৱাই জীৱনে, আকাশে গাতে লবলে মন, সাগৰ তলিত শুবলে মন, মনৰ চিলা উৰুৱাই জীৱনে, সোণালী হৈ থাক তোমাৰে মোৰে সময়, বুকুৱে বুকুৱে ৰৈ যায় যেন মধুময়, প্ৰতিদিনে তুমি দিয়া আহিয়ে পাহি ফুল, ও জীৱন তুমি ৰহ নিয়া ৰঙৰে বুল। থেংক ইউ। থেংক ইউ। এয়া আহি আছে সকলো। মই স্পীকাৰটো যদি ধৰা মানুহ এজন কোনোবা তাৰ পৰাই অহা হ'লে নিশ্চয় মই স্পীকাৰ শুনাই দিলোঁ হয়, কিন্তু এতিয়া সেই গীটাৰো বজাব নোৱাৰোঁ, মানে স্পীকাৰ ধৰা মানুহ নাই। খুব ভাল লাগিছে। থেংক ইউ।
so ৰাকেশ ফুকনে কৈছে বাৰু আহিলে মাইকটো লগত লৈ আহিবা সো নিশ্চয় মই লৈ যাম তোমালোকৰ আশীৰ্বাদ চবৰে ঠিক আছে তুমিও গাবা লগত ওকে আৰু এজনে দিছে ঠিক আছে লগ পাম চ ইয়া এতিয়া ভূপেন হাজৰিকা গীত যাব লাগিব নহয় জানো চ' বহুত এটা ভাল ডাঙৰ কথা তুমি মোক মনত পেলাই দিলা চ' তোমালৈ মই বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ চ' যিয়ে নেকি অসমৰ আজি গোটেই ভাৰতত চিনি পায় ভূপেন দাৰ কথা চ' তেখেত আৰু এজন হৈছে পেগুইছ চ' থেংক ইউ মই ভূপেন দাৰ কথা কেইটামান কথা এনে ক'ব লৈছোঁ চ' মই মুম্বাইতো গৈছিলোঁ মুম্বাইত থাকোঁতে মই যিখন স্কুলত কৰিছিলোঁ বা গান গাব শিকিছিলোঁ তাত মই ভূপেন হাজৰিকা যেতিয়া মই ফটোখন দেখিলোঁ ইমানে মই এটা মানে সাহসীয়াল হৈ পৰিলোঁ চ' খুব ভাল লাগিল মই যে তেতিয়া লগলৈ মই সুধিছোঁ তাৰে মানুহজনক जी सर ये भूपेन हाजरिका ये असम का है क्या बोले तो हाँ जी वो असम का है मतलब মই মানে ইমানেই মই খুচি হৈছোঁ ইমান ভাল লাগিছে বা তেখেতে কিমান নাম কৰিছিলে কিন্তু আমাৰ বহুত কিছুমান নৱপ্ৰজন্মই নাজানে যে ভূপেন দাই কিমান এটা কাম কৰিছিলে চ' কিছুমানে তেখেত ঢুকোৱাৰ পিছত গম পায় কিন্তু মই ভাবোঁ তাৰ আগতে যদি গম পোৱা হ'লে খুব ভাল লাগিব আৰু সকলো ভূপেন দাক আমি শ্ৰদ্ধা কৰি ৰাখিব লাগিব যিহেতু তেখেতে সংগীত বা তেখেতে শব্দৰ নিজে তৈয়াৰ কৰিছিলে চ' সেইকাৰণে মই ভাবোঁ তেখেতৰ তুমি গান এটি গাবৰ কাৰণে মনত পেলাই দিলে খুব ভাল লাগিছে মই এটা এনে সৰু অলপকৈ শুনাই দিছোঁ ভূপেন দাৰ গীতৰ স্পীকাৰতে শুনাওঁ গীটাৰ এখন বজাবলৈ অলপ হেৰি হৈছে তো ও বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া প্ৰতিধ্বনি শুনো কান্দোনত ও বিদেশী বন্ধু দুৰ্ভগীয়া আজি কিয়নো বন্ধু অকলশৰীয়া প্ৰতিধ্বনি শুনো কান্দোনত ও বিদেশী বন্ধু দুৰ্ভগীয়া চ' মই অলপ কলিটোকে শুনালোঁ ভূপেন দাৰ স্মৃতিটো ৰাখিলোঁ চ' গোটেই গানটো নাগাওঁ টাইমো হৈ আছে মোৰ যিখিনি লগৰ আছে তেখেতলোকে ডিউটি ছুটি কৰি আহিব চ' এতিয়া মই অলপ জুবিন দাৰ এটি গীত গাই মই তোমালোকৰ পৰা বিদায় ল'ম চ' টাইমিং হৈ আহিছে যিহেতু মোৰ লগৰ চব আহিব যেতিয়া মই কথাত গান গাবলৈ নোৱাৰিম সেয়েহে মই এটি জুবিন দাৰ গীত গাই পিনি মই আপোনালোকৰ আগৰ পৰা বিদায় ল'ম আৰু সেই গীতটি হৈছে অলপ আমাৰ দেশমূলৰ গীত এই গীতটো প্ৰায় ষ্টেজত নুশুনো এই গীতটো খুব ভাল লাগে আপোনালোকৰ আগত মই অলপ শুনাইছোঁ গীটাৰখন বজাব পালে খুব ভাল লাগিলে হয় কিন্তু চ' একো নাই অলপ স্পীকাৰটো অলপ শুনাই দিছোঁ সোণেৰে সজোৱা পজা জহি সখি যায় কোনে আজি সাজিব সি পাৰিব দুনাই সোণেৰে সজোৱা পজা জহি সখি যায় কোনে আজি পাৰিব সি সাজিব দুনাই এধানিকৈ মেদিনী হেৰাই সাতুৰঙী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই প্ৰেক্টিছ কৰা নাই চ' অলপ খেকা লাগিছে অলপ ভাল কৰি লৈছোঁ প্ৰেক্টিছ নকৰে গাবলৈ খুব বেয়া হয়তো চ' লাইভ শ্ব' যদিও চৰি বেয়া নাপাবা সোণেৰে সজোৱা পজা জহি সখি যায় কোনে আজি সাজিব সি পাৰিব দুনাই
এধানিকৈ মেদিনী খেৰাই সাতুৰঙী ৰামধেনু ডাৱৰত লুকাই কোনেও নুবুজে কাকো নিজকে ধিয়াই বহিয়াৰ জুখাৰতে চকুলো শুকাই দেউতাৰো একেদশা পদূলিলে চাই বহুদিন হ'ল সৰু বোপাৰ মোক দেখা নাই চেনেহী আকাশত আজি জোন তৰা নাই বহিয়াৰ জুখাৰতে চকুলো শুকাই দেউতাৰো একেদশা পদূলিলে চাই বহুদিন হ'ল সৰু বোপাৰ মোক দেখা নাই চেনেহী আকাশত আজি জোন তৰা নাই খালৰ গৰু গোহালিতে পথাৰো শুকাই ৰাতি হলে গুলি শব্দ ৰজনজনাই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিব সি পাৰিব দুনাই স্বাধীনতাৰ বুজিলতে 100 বছৰ গ'ল বিষ্ণুজ্যোতি জোনাকী দেশ এতিয়াও নহ'ল মানৱৰ মাজতে আজি দানৱৰ অহংকাৰ প্ৰশাসন সংস্কৃতি সকলো অসহায় স্বাধীনতাৰ বুজিলতে 100 বছৰ গ'ল বিষ্ণুজ্যোতি জোনাকী দেশ এতিয়াও নহ'ল মানৱৰ মাজতে আজি দানৱৰ অহংকাৰ প্ৰশাসন সংস্কৃতি সকলো অসহায় এয়া জানো সপোন আছিল কুৰি শক্তিকাৰ সকলোতে মাথো প্ৰশ্ন নিয়ম নাচাই সোণেৰে সজোৱা পজা জহি খহি যায় কোনে আজি সাজিব সি পাৰিব দুনাই এই কথাটো কৈ মই তোমালোকৰ পৰা মই আজি বিদায় লৈছো খুব ভাল লাগিলে তোমালোকক লগ পাই তোমালোকৰ আশীৰ্বাদ পালে নিশ্চয় মই আগুৱাই যাম আৰু আশা ৰাখিছোঁ মই আকৌ তোমালোকক লগ পাম মই দি থাকিম মাজে মাজে তোমালোকক লাইভ আজিলৈ বেষ্ট অফ লাক গুড লাক এণ্ড গুড নাইট অ'কে থেংকছ বাই বাই বহুত দিনৰ মূৰত অৰুণে আজি লগ পালে আপুনিও চাই আছে খুব থেংক ইউ আপুনি মোৰ গানকেইটা পালে নাপায় নাজানো কিন্তু মই দুটামান গীত গালোঁ আকৌ গাবলৈ ঠিক আছে আপোনাৰ এতিয়া মই গানটোতো ৰিকুৱেষ্ট কৰিবই লাগিব ন এটা নিজৰ গীত শুনাই দিম চাগে আপুনিও ভাল পাব নে কি কয় নে জুবিন দাৰ গীত শুনাই দিওঁ ৰ'বা মই এটা গীত শুনাওঁ মই তেখেতে মোৰ এজন দাদা তেখেত ডাইৰেক্টৰ খুব ভাল আৰু তেখেতে মোৰ ছাপোৰ্ট দিছে তেখেত অসমৰে অৰূপ বুঢ়াগোহাঁই তেখেতৰ খুব এটা মনৰ সপোন মোক লৈ এজন ছিংগাৰ হৈ অসমত গান গোৱা তেখেতে এটি গান ৰিকুৱেষ্ট কৰিছে মইতো তোমালোকক বাই বাই দিছিলোঁ শুনিব নাপালোঁ কৈছে তেখেতক মই এটি গীত শুনাবই লাগিব যিহেতু তেখেতে মোক এই গানৰ সংস্কৃতিখন জীয়াই ৰাখিবলৈ বহুতখিনি কথা শিকাইছে বুজাইছে তেখেতৰ কাৰণে মই এটি গীত খুব ভাল গীত এটি শুনাবলৈ মই চেষ্টা কৰিছোঁ তেখেতে নাপাইছিলে আৰু এতিয়া মোক লগ পালে যেতিয়া খুব ভাল লাগিলে কেনেকুৱা ধৰণৰ গান এটি শুনাওঁ খুব ক'লে মানে অকণ ভাল লাগিলে হয় জুবিন দাৰ নে নিজৰ গীত এটা শুনাম অৰূপ দা অলপ ক'বচোন মোৰ কল আহি আছে নিজৰ গোৱা ঠিক আছে চবেই কৈছে নিজৰ গোৱা মই এটা নিজৰে গাই দিছোঁ নহয় জানো তেতিয়া সকলোৱে কৈছে যেতিয়া মই নিজে লিখা এটি গীত গাব লৈছোঁ মই এটা গীত এনেই লিখিছোঁ গানটো কেনেকুৱা হৈছে নিশ্চয় জনাব বুলি ভাবোঁ মই গানটো অকণমান চাব লাগিব মোৰ ইমানটো অলপ মুখস্থ নাই মানে এনেটো গান মই বহুত লিখিছোঁ কিন্তু তাৰ মাজত অলপ ঠিক আছে মই পালোঁ গানটো অলপ শুনাই লৈছোঁ
অলপ ভুল হ'লে ক্ষমা কৰিবা দেই গানটো মই যিমান যি হ'লেও হেৰি কৰি আছোঁ না নিজে অলপ কৰি আছোঁ সেইকাৰণে গানটো ইমান মিলাব পৰা নাই বহুত দিন প্ৰেক্টিছ কৰা নাই আজি আপোনালোকক লগ পাই গানটো প্ৰেক্টিছ কৰিছোঁ অলপ বিলাতি বিলাতি গাড়ীটো ক'ত মানুহে টকাবোৰ বিলাতি বিলাতি কাপোৰ পিন্ধা তই সকলো মনত পাগল কৰ বিলাতি বিলাতি টেটু কৰ সেই শুৱনিটোৰ দেখাতিত বিলাতি বিলাতি ৰেষ্টুৰেণ্ট যাওঁ সকলো টেষ্টি কৰি চাওঁ বিলাতি বিলাতি গাড়ীটো ক'ত মানুহে টকাবোৰ বিলাতি বিলাতি কাপোৰ পিন্ধা তই সকলো মনত পাগল কৰ বিলাতি বিলাতি টেটু কৰ সেই শুৱনিটোৰ দেখাতিত বিলাতি বিলাতি ৰেষ্টুৰেণ্ট যাওঁ সকলো টেষ্টি কৰি চাওঁ ভনীতি কিনো আছে দুদিনীয়া জীৱনত ভনীতি কিনো আছে দুদিনীয়া জীৱনত নিজৰ জাতি ধৰ্মগতক বচাই ৰাখিবি চোতাল বিহু মাৰি মাৰি পালোগৈ চহৰত দেখো নাচিব নাজানে ধুনীয়া গাভৰু ভনীতি কিনো আছে দুদিনীয়া জীৱনত নিজৰ জাতি ধৰ্মগতক বচাই ৰাখিবি চোতাল বিহু মাৰি মাৰি পালোগৈ চহৰত দেখো নাচিব নাজানে ধুনীয়া গাভৰু বিলাতি বিলাতি গাড়ীটো ক'ত মানুহে টকাবোৰ বিলাতি বিলাতি কাপোৰ পিন্ধা তই সকলো মনত পাগল কৰ দেখে বিদেশে মই আজি বহুত ফুৰিছো অসম দেশৰ মৰম চেৰে কতো নাপালো দেখে বিদেশে মই আজি বহুত ফুৰিছো অসম দেশৰ মৰম চেৰে কতো নাপালো ভাই ভনী দাদাসকল ওলাবা বিহুলৈ তেহে ৰব বীৰ লাচিতৰ জয় অসমখন দেখে বিদেশে মই আজি বহুত ঘূৰিছো অসম দেশৰ মৰম চেৰে কতো নাপালো ভাই ভনী দাদাসকল ওলাবা বিহুলৈ তেহে ৰব বীৰ লাচিতৰ জয় অসমখন বিলাতি বিলাতি গাড়ীটো ক'ত মানুহে টকাবোৰ বিলাতি বিলাতি কাপোৰ পিন্ধা তই সকলো মনত পাগল কৰ বিলাতি বিলাতি টেটু কৰ সেই শুৱনিটোৰ দেখাতিত বিলাতি বিলাতি ৰেষ্টুৰেণ্ট যাওঁ সকলো টেষ্টি কৰি চাওঁ ভনীতি কিনো আছে দুদিনীয়া জীৱনত ভনীতি কিনো আছে দুদিনীয়া জীৱনত নিজৰ জাতি ধৰ্মগতক বচাই ৰাখিবি নিজৰ জাতি ধৰ্মগত বচাই ৰাখিবি থেংক ইউ সকলো লগে গানটো মই নিজে প্ৰচেষ্টা চলাই আছোঁ আৰু নিশ্চয় কেনেকুৱা হৈছে অলপ ক'লে মানে ভাল লাগিব এয়া আমাৰ টুলটুল গগৈ ৰাকেশ ফুকন অৰূপ বুঢ়াগোহাঁই দাদা মোৰ অৰূপ দা সকলোৱে চাই আছে খুব ভাল লাগিছে থেংক ইউ অৰূপ দা গানটো ধুনীয়া হৈছে যদি বহুত ভাল আৰু মই নিজে তৈয়াৰ কৰি আছোঁ কেইটামান গীত আজি গোটেইখিনি নুশুনাওঁ টাইমো হৈছে সেয়েহে আপোনালোকৰ ওচৰৰ পৰা বিদায় ল'ম বুলি ভাবিছোঁ পিছত আপোনালোকে ক'ব লাগিব যে বাই তেতিয়াহে মই ল'ম
এৰিবলৈ মন নাযায় ইমান দূৰত, আৰু যিহেতু বহাগৰ বিহুটো আহি আছে ওচৰত, মনৰ তেজবিলাক উকল মাকল হৈছে, কিন্তু কি কৰিব উপায় নাই। হাজংদাৰ কথা কৈছে, খুব ভাল, মোৰ এজন তেখেত গুৰু হয়। তেখেতে মোক আজি এই গানৰ সমাজখনত জীয়াই ৰাখিবলৈ তেখেতে মোক আখ্যা দিছিলে, তেখেতে আগুৱাই আনিছিলে। ৰাকেশ ফুকনে সুধিছে তেখেতে হাজংদাৰ কথা। হাজংদা তেখেত বিয়া পাতিছে। তেখেত বিয়া পাতিলে বুলিয়ে তেখেত পত্নীৰ লগত থকা নাই, বা তেখেতে গানক এৰি দিয়া নাই। তেখেতে সংসাৰো চলাই আছে, গানকো তেখেতে বহুত ধুনীয়াকৈ আগুৱাই লৈ গৈ আছে। আৰু আৰু কিবা এটা দিছে, আৰু ভাল কথা এটা কৈছে। থেংক ইউ। আজি খুব ভাল লাগিছে আপোনালোকক লগ পাই। প্ৰথম মই আজি লাইভ কৰিছোঁ, লাইভ শ্ব' মই প্ৰথম কৰিছোঁ, নিজকে আজি চাইছোঁ মানে কেনেকুৱা হয়। আৰু মই ভাবিছোঁ আপোনালোকে হয় সদায় মোৰ লগত ছাপোৰ্ট থাকিব, আৰু ছাপোৰ্ট ৰাখিলে মই ভাবোঁ সদায় মই এজন অসমৰ মাটি গান লৈ মই আগুৱাই যাম বুলি ভাবোঁ। এইখিনিতে মই এটা গান মনত পৰিছে মোৰ নিজৰ, মই সেই গানটো অলপ লিখিছোঁ, আপোনালোকক শুনাম নেকি? নিশ্চয় কাৰোবাৰ কমেণ্ট আহিছে। মই এটি মাটি গীত মানে হেৰি কৰিছোঁ, সেই গানটো মই অলপ শুনাইছোঁ আপোনালোকক। স্পীকাৰত শুনালে ভাল হ'ব, এয়া গীটাৰত শুনালে ভাল। অলপ স্পীকাৰতে শুনাওঁ নেকি? এটি গীত মই শুনাই দিছোঁ অলপ স্পীকাৰতে, ভইচটো অলপ তোমালোকে শুনি নিশ্চয় ভাল পাবা। আহি আছে মেছেজ। মই গীতটো লিখিছোঁ এনেকৈ। আমি অসমীয়া, বাণিজ্য বেপাৰ কৰা, অসম আগুৱাই নিয়া, নাই আগৰ দিন এমাহৰ খেতিৰে বছৰ জোৰা। আমি অসমীয়া, বাণিজ্য বেপাৰ কৰা, অসম আগুৱাই নিয়া, নাই আগৰ দিন এমাহৰ খেতিৰে বছৰ জোৰা। শক্তি আঁতৰি জ্ঞান জোকাহিল, প্ৰশাসনা কৰি নিজেই নিজক তুমি লোৱা বুজি। জনসংখ্যাহে দিনে দিনে বাঢ়ি, সকলো মোৰ মৰম চেনেহৰ মানৱতাৰ জাতি। আমি অসমীয়া, বাণিজ্য বেপাৰ কৰা, অসম আগুৱাই নিয়া, নাই আগৰ দিন এমাহৰ খেতিৰে বছৰ জোৰা। শক্তি আঁতৰি জ্ঞান জোকাহিল, প্ৰশাসনা কৰি নিজেই নিজক তুমি লোৱা বুজি। জনসংখ্যাহে দিনে দিনে বাঢ়ি, সকলো মোৰ মৰম চেনেহৰ মানৱতাৰ জাতি। সময় লক্ষ্য ৰাখি যাবা আগুৱাই তুমি, ধৈৰ্যই মানুহৰ লক্ষী। সময়ৰ কাম সময়ত কৰিবা, সকলোকে মানি। সময়ৰ কাম সময়ত কৰিবা, সকলোকে মানি। এই গীতটো মই আপোনালোকক শুনালোঁ। মই ভাবোঁ যিহেতু পৰিস্থিতি চেঞ্জ হৈছে, আজি খেতি কৰোঁ আমি, খেতিৰ ভাত আগৰ নিচিনা আমাৰ খেতিৰে নোজোৰে। এমাহৰ খেতি কৰিলে যে গোটেই বছৰটো নোজোৰে, তেনেকুৱা ধৰণৰ পৰিস্থিতি আহি পৰিছে। সেইকাৰণে মই ভাবোঁ আমাৰ অসমীয়া যিবিলাক সংস্কৃতি বা অসমবাসী ৰাইজৰ বাণিজ্য, প্ৰায় বিজনেছ বাণিজ্য কৰিবলৈ এৰিছে। বাহিৰত থাকে, ক'ৰবাত থাকে, কিন্তু মই ভাবোঁ আমি সদায় বাণিজ্য বিভাগ আমি যদি জীয়াই ৰাখোঁ বা আমি কৰোঁ, তেতিয়া নিশ্চয় আমি অসমীয়া ভাষীখিনি আগবঢ়াই যাব পাৰিম ন। আৰু আমাৰ মানুহবিলাক এই লাইভ শ্ব'তে মই এটি কথা ক'ব বিচাৰিছোঁ যে মই ইমান ডাঙৰ মানুহ নহয় আপোনালোকক কিছুমান কথা ক'বলৈ বা শিকাবলৈ,
কিন্তু মই এটা কথা জানো যে সৰু কিছুমান ডাঙৰতকৈ কিছুমান কথা ক'ব পাৰে এনেকুৱা এটা থাকে আজি এই যুগত আজিকালি যিটো ইণ্টাৰনেটৰ যুগ হ'ল সৰুৱে বহুত ডাঙৰ কথা কিছুমান বুজি পায় বা জানে সেয়েহে মই ক'ব বিচাৰিছোঁ যে আমাৰ অসমীয়া জাতিটোৱে আজি বিদেশক লৈ ইমান হাংগামা ইমান কিবা কিবি কৈ থাকে কিন্তু সেই কথাখিনি যদি নিজে আজি বুজি পাওঁ বা নিজে নিজক যদি চিনি পাওঁ আজি সেই আমাৰ অসম বেলেগে ল'বলৈ নাপায় আমাৰ মানুহবিলাকে একে ৰাতিয়ে বা একে ঘণ্টাতে ধনী হ'ব খোজে সেইটো কাৰণে আমাৰ মানুহবিলাক আজি আগবাঢ়িব পৰা নাই আৰু যিবিলাক বাহিৰৰ মানুহ তেখেতলোকে বহুত দুখীয়া মানুহটো তেখেতলোকে জানে যে আমি কিবা এটা কৰি থাকিবই লাগিব সেইকাৰণে তেখেতলোকে বহুত ধৈৰ্য ধৰে আৰু সেই ধৈৰ্যৰ ফলত তেখেতলোকে এজন বহুত ডাঙৰ মানুহ হয় মই এইটো আজি লাইভৰ যোগেদি মই ক'ব বিচাৰিছোঁ সকলো আমাৰ অসমবাসী ৰাইজলৈ বিদেশত থকা পইচা গোটোৱা আৰু অসমত আহি তোমালোকে বাণিজ্য বেপাৰ কৰা বিজনেছ কৰা কাৰণ আমাৰ অসমত মই প্ৰায় পাইছোঁ কি আমাৰ অসমীয়া ল'ৰা বিজনেছ বাণিজ্যত প্ৰায় নাই চব বিদেশী মানুহ সোমাইছে বা বিজনেছ বাণিজ্যত কিন্তু মই ভাবোঁ সেই আগৰ দিন আৰু নাই সেইকাৰণে ভাবোঁ বাণিজ্য বেপাৰ কৰিবলৈ চেষ্টা কৰা কিমান দিন থাকিবা নিজৰ মাটি নিজৰ ঠাই এৰি নিজৰ সংস্কৃতি আজি বহাগৰ বিহুটো আহিছে কোনেও হাহাকাৰ আজি অসমত ইমান ধুনীয়া এটা ফূৰ্তি জেগাত আমি থাকিব পৰা নাই কিমান এটা দুখৰ কথা তাৰ মাজতো মই আপোনালোকৰ মাজত কিছুমান গীত মই লিখিছোঁ আৰু সেই গীতবিলাক বনাবলৈ মই আজি উপাৰ্জন নাই মোৰ ঘৰৰ অলপ পৰিস্থিতি ভাল নহয় মই আপোনালোকৰ এইটোৱে কৈছোঁ যে আপোনালোকৰ ছাপোৰ্ট আপোনালোকৰ সাহস আপোনালোকে মোৰ ভগৱান আপোনালোকৰ সকলো যদি মৰম চেনেহ পাওঁ নিশ্চয় মই আগুৱাই যাবলৈ আশীৰ্বাদ বা শক্তিশালী হৈছোঁ মই আশাবাদী মই আপোনালোকে সকলোৱে মই এটি গীত ওলাবৰ কাৰণে সকলোৱে যেন আশীৰ্বাদ কৰে তাৰ বাবে মই ভাল ভাল গীত মই অসমৰ মানুহ অসমৰ ৰাইজৰ কাৰণে মই আনিবলৈ প্ৰচেষ্টা কৰিছোঁ আজি মই বাহিৰত ইমান সুখে দুখে মাজত আহি মই তথাপিতো মই গানৰ শ্ৰদ্ধা এৰি দিয়া নাই মোৰ এটা সপোন মানুহৰ জীৱন অকল বিয়া পতাই বা বেলেগ কথাই নহয় মানুহৰ জীৱন আমি যিখিনি নৱপ্ৰজন্মই আজি কৰিব পৰা নাই তেখেতলোকক আমি আগুৱাই মানুহৰ জীৱন অকল খালি এইটোৱে নহয় যে মানুহে বিয়া পাতিব লাগে কিবা এটা কৰি খাব লাগে কিন্তু মই ভাবোঁ কিবা এটা আচলতে দেখুৱাই যোৱাটো মানুহৰ কৰ্তব্য আৰু সেই কৰ্তব্য কৰাজনে মানুহৰ প্ৰকৃত মানুহৰ সুখৰ মাজতো দুখৰ মাজতো সুখ হয় সেইটো থাকিবই মানুহৰ জীৱনে সেইটো যিহেতু আমি জীয়াইছোঁ মই কেইটামান বহুত কথা কৈ দিলোঁ যেন পাইছোঁ আপোনালোকে বেয়া পাব বেছি ক'লেও যিখিনি পাইছোঁ বা যিখিনি মই ঢুকি পাইছোঁ আজি যিমানখিনি মই কষ্ট কৰি আজি গানৰ লাইনত মই লাগি আছোঁ কিন্তু একো কৰিব পৰা নাই এতিয়ালৈকে বৰ্তমান মই লিখিহে আছোঁ মই চেষ্টা কৰি আছোঁ আৰু মানুহে কয় যে দুদিনতে খোজকাঢ়িব নোৱাৰে মানুহে নিৰজ্যোতি বৰা বহুত দিনৰ মূৰত লগ পালে তুমি অনলাইন চাইছা খুব থেংক ইউ তোমালোকলৈ সকলোলৈ মই এইটোৱে ক'ব বিচাৰিছোঁ যে মানুহে একেদিনাই জন্ম হৈ খোজকাঢ়িব নোৱাৰে আৰু কিছুমান মানুহে হয়তো মোক ভাবে বা কয় যে ইমান দিন হ'ল এটা এলবাম কৰিব পৰা নাই বা এলবাম কৰাটো আচলতে ডাঙৰ কথা নহয় মানুহে প্ৰথম শিকি লোৱাটো বহুত ডাঙৰ কথা আজি দেখিছোঁ মই কিছুমানে পইচা লোভত কিমান নানা ধৰণৰ গান বনাইছে কোনো গানৰ যাতে ইজ্জত নাই শিল্পী কোনো ইজ্জত নাইকিয়া তেনেকুৱা ধৰণৰ কৈছে সেইটো হ'ব নালাগে খুব দুখৰ কথা সেইটো কৰিব নালাগে গানক সদায় গান গোৱা আমি গান এটা ফেমাছ হ'লে আমাৰ হিংসা নালাগে মই এজন শিল্পী মানুহ হৈ কৈছোঁ যে মোৰ গান গালেই মোৰ কোনোবাই যে ভাল গান এটা হিট হৈছে মই তাক হিংসা কৰিম বা পেটকুলি কৰিম সেইটো ভাৱ একেবাৰে মোৰ নাই আৰু সেইটো ছিংগাৰ ভাৱ থাকিব নালাগে এইটো কাৰণে থাকিব নালাগে মই কৈছোঁ যোনে কষ্ট কৰে সেইটো পাবই আজি এবিঘা মাটি যদি মই ভালকৈ কষ্ট কৰি যদি খেতি কৰোঁ তাত কোনোবাই হিংসা কৰিলে হ'ব জানো নহ'ব নহয় সেইটো মই পামেই যিটো পাম আৰু মই সেইটো ভাবোঁ অসমত ভাল ভাল গীত গাওক আমাৰ অসমত আজি বহুত বিদেশী মানুহে জানে যে আছাম ফেষ্টিভেল কাৰণে বহুত ফেমাছ বিহু যিহেতু সেই বিহুৰ কাৰণে চবেই ফেমাছ আৰু তোমালোকে যিখিনি উঠি অহা আজি ছিংগাৰক মই মোৰতো দাদা বহুত শিকিছে বহুত নিশিকায়ো আজি উঠিছে মই এটাই ক'ব বিচাৰোঁ লাইভৰ যোগেদি গান বনোৱা ভাবি চিন্তি বনোৱা যাতে তুমি এটা গান লাগে 2 বছৰে লাগক তুমি ভালকৈ বনোৱা কিন্তু এনেই 10টা গান এবছৰত বনায়ো তুমি একো পপুলাৰ হ'ব নোৱাৰে আপুনি মই এইটো কথাই ক'লোঁ মই এজন দৰিদ্ৰ সীমাৰ ঘৰৰ ল'ৰা হৈ বা ছিংগাৰ লাইনত লাগি আছোঁ কিছুমান গান শুনিছোঁ মই খুব বেয়া লাগে নিজকে মই ভাবোঁ ইমান কেনেকুৱা ধৰণৰ গান আহিছে আজি কেনেকুৱা ধৰণৰ গান আহিব লাগিছিলে পৰিস্থিতি বদলি হৈছে এইটো মই গম পাইছোঁ কিন্তু পৰিস্থিতি বদলি হৈছে বুলি একে বছৰে গোটেই চেঞ্জটো হ'ব নোৱাৰে না সেইকাৰণে ভাবোঁ মই অলপ ভাল গীত লিখিলে মই ভাল পাওঁ আৰু শুনি ভাল পাওঁ মই যিহেতু মই অসমীয়া ল'ৰা আজিলৈ মই বহুতকেইটা কথা কৈ দিলোঁ আপোনালোকৰ আগত মোৰ টাইমো হৈছে লগৰখিনি চবেই আহিব এতিয়া ৰুমত মই অকলে আছিলোঁ ৰুমত আপোনালোকক আজি বহুত দিনৰ মূৰত আজি লগ পালোঁ খুব ভাল লাগিলে যিকেইজনে চাই আছে বহুত শুভকামনা যাচিছোঁ
আগতীয়াকৈ মোৰ ৰঙালী বিহু শুভেচ্ছা উপলক্ষে আপোনালোকক জ্ঞাপন কৰিছোঁ। এই বছৰটো যেন ভাল শান্তি শৃংখলা যেন বহাগটো পাৰ হয়, তাৰে মই কামনা কৰিছোঁ। আৰু আপোনালোকৰ সকলো মই আশীৰ্বাদ বিচাৰিছোঁ যে নেক্সট মই বহাগত মোৰ ভাল এটা সপোন মই ভাবিছোঁ, সেই সপোনটো যাতে মোৰ পৃথক হয়, তাৰ বাবে মই শুভকামনা। আৰু আজিলৈ আহিছোঁ বিদায় লৈ। চ' থেংক ইউ। শুভৰাত্ৰি দুবাৰ দিলোঁ মই। অ'কে।